তো চাওক মেচিনত ইয়াতে মানে ফুটা কৰে ডেকা ইমান জলদি কিয়া আপোনাৰ এইফালে মানে গাজিছে চ' চিকেন চ' এইফালে আপোনাৰ ভাত দি দিলে চ' ডেকা দি দিয়ক। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু প্ৰণৱ ব্লগছ। আশা কৰোঁ আপোনাৰ সকলো ভালে আছে, মই পুৰা ভালে আছোঁ। যোৱাৰ ভিতৰত আপোনালোকে বহুতে বেছি মৰম দিলে, তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আজি মানে 26 জানুৱাৰীৰ কাৰণে আমাৰ শ্ব'ৰুমটো পূৰা বন্ধ আছে। চ' ডেকাহঁতৰ মানে গুডাউন বন্ধ আছে। চ' ডেকাই মোক ইনভাইট কৰিছে খানা খাবৰ কাৰণে। মই এতিয়া ডেকাৰ ৰুমত যাম খানা খাবৰ কাৰণে। চ' খানা খাব যোৱাৰ আগতে মানে আমাৰ গুডাউনত যাম ফাৰ্ষ্ট টাইম। চ' গুডাউনত কি কাম চলি আছে তাকে মই অলপ আপোনালোকক দেখুৱাম। চ' মই গুডাউনত যোৱাৰ আগতে আপোনালোকক এটা বস্তু দেখাইছোঁ চাওক। মানে ইয়াতে মই অলপ খেতি কৰিছিলোঁ। চ' এনেকৈ ধনিয়াৰ খেতি। ত' ধনিয়া অলপ মানে গাজিছিলে, তাতে আধা নাগাজিলে। এইফালে মানে চাওক, এইফালে মানে গাজা নাই, এইফালে মানে গাজিছে। চ' বলক ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। মই এনেকৈ আহি আমাৰ গুডাউন পালোঁহি। চ' এনেকৈ মই এতিয়া সোমাই যাম। এনেকৈ দৰ্জা খুলি ল'লোঁ। মানে কাম কৰিছে ইয়াতে, এইফালে কাম কৰি আছে। চ' ইয়াতে চাই আছে ঠিকাদাৰ আমাৰ মিস্ত্ৰী, ই মানে ৱেল্ডিং মিস্ত্ৰী। এতিয়া বৰ্তমান মেজাৰমেণ্ট কৰিছে, ইফালে ধৰিছে সি, এইফালে ইয়ে ধৰি আছে। কেইফুটত কাটি তই কাট 11 ফুট দে কালি ক'ৰ পৰা মিঠাই আনিছিল? ক'ৰ পৰা? কোন কমলাজিৰ পৰা আনিছিল মিঠাই? ইমান ভাল লাগছিল খাই কেনে। ভাল লাগছিল না? আজি নহ'ব, আজি বন্ধ আছে। কালি আনি দিব। মানে এইটো কি পষ্টৰ কাৰণে না? বঢ়িয়াকৈ কাট। মানে ইয়াতে চাওক, ইয়াতে মানে প্ৰাইমাৰ চাইমাৰ মাৰি লোহাবোৰত পূৰা ৰেডি কৰি থৈছে। ইয়াতে মানে এনেকৈ কাটি থাকে। চ' আৰু এটা আপোনালোকক বস্তু দেখাই আছোঁ ৰ'ব। এইটো মানে ধুনীয়া বস্তু হয় এইটো। চাওক এইটো চাওক মেচিন হয়। ইয়াতে মানে ফুটা কৰে। চ' এইবিলাক যে আছে আপোনাৰ এইবিলাক প্লেটবিলাকত মানে ইয়াতে ফুটা কৰে এইটো দি। চ' আৰু আপোনালোকক মই দেখাইছিলোঁ কাম কৰাৰ আগতে মানে আপোনালোকক এটা বস্তু দেখাইছিলোঁ ন। চ' এইবিলাক চাওক ৱালবিলাক মানে হোৱাই নাছিল তেতিয়া। এতিয়া চাওক ইয়াতে মানে ৱাল কৰি পূৰা প্লাষ্টাৰ চাষ্টাৰ কৰি মানে পূৰা ৰেডি কৰা হৈ গৈছে। চ' আপোনালোকে আৰু মানে বেছিদিন নাই। চ' মানে অতি সোনকালে মানে এইটো মানে কমপ্লিট হ'ব আৰু মোটামুটি 1 মাহমান লাগিব। এতিয়া বৰ্তমান মানে লোহাৰ কাম চলি আছে, ইফালে মানে সিহঁতে লোহা চোহা কাটি আছে। চ' আৰু 1 মাহমান পিছতে মানে আমাৰ গুডাউনটো কমপ্লিট হ'ব। চ' আপোনালোক কমপ্লিট হ'লে মই ভিডিঅ' বনাম। ত' ব্লগ চাওক, একবাৰ এনেকৈ চাই লওক গুডাউনটো। মই ইয়াৰ পৰা মানে এতিয়া ওলাই যাম। তো সিহঁতক মানে কাম চাম কৰি আছে। তো ইয়াতে ডিষ্টাৰ্ব নকৰোঁ। ডেকাই মানে মোক ফোন কৰি আছে। চ' ডেকাই ফোন কৰি থাকিলে মানে পইচা মোক পঠাই দিছে সি অনলাইনত। তো মানে মই মাংসটো লৈ যাব পাৰিছোঁ। চ' এতিয়া মই মাংসটো লৈ ল'ম। অলপ মাংস দোকানত আছে, আপোনালোকক হৈ যায়। চ' মই আহি এনেকৈ চিকেনৰ দোকান পালোঁ। ইয়াৰ পৰা মই চিকেন ল'ম এতিয়া। মই তাৰ পৰা মাংসটো লৈ ওলাই আহিলোঁ। এয়া মাংস আমাৰ হাতত লৈ ওলাই আহিছোঁ। চ' মানে মানুহ বেছি নহয়, দুইজনে আমি ডেকা ময়ে খাম। ত' ডেকা কৈছে মোক বেছি মানুহ লগ পোৱাত হ'লেও আপোনালোকক লগ পোৱাছে মই ডেকা ৰুমত। চ' গাইজ মই এনেকৈ হাতত টোপোলা লৈ আহি গ'লোঁ, ডেকাৰ ৰুম পাই গ'লোঁ। তো ডেকাই মোৰ কাৰণে ৰখি আছে। আপোনালোকক দেখাইছোঁ ৰ'ব ডেকাক। এই চাওক গাইজ, ডেকা মানে মোক ৰখি আছে দৰ্জা চৰ্জা খুলি কিনে। লওক মাংসটো লওক, আপুনি বনাওক বনাওক। এই দেৰি হৈ গ'ল দিয়ক আৰু বহুত দেৰি উপায় নাই আৰু অলপ মাংসটো বনাওক। চ' গাইজ মই আহি পোৱাৰ লগে লগে চাওক ডেকাই পূৰা মানে ৰেডি কৰিছে। ডেকা ইমান জল্দি কিয়া আপোনাৰ? কিয় ইমান জল্দি? হা? মোৰ বেছি দেৰি নহয় নহয়, আপোনাৰ ইমান জল্দি কিয়া? চাওক গাইজ বহুত মানে জল্দি। আলু দিয়ক আৰু এটা গাইজ মানে আমি দুজন মানুহ মানে ডেকাৰ বেলেগক মাতা নাই। সেইকাৰণে মানে দুজন মানুহ আৰু অলপ চলপকৈ খানা খাম আৰু মানে আগতে আমি দুটা মানে একেলগতে আছিলোঁ। এই ডেকা ভাড়া ঘৰত থকা মনত পৰে না? হা মানে ভাড়া ঘৰত তাতে আছিলোঁ মানে একদম মানে চাটৰ ওপৰত বঢ়িয়া মানে যদি গৰম লাগে আমি মানে চাটৰ ওপৰত উঠি যাই কিনে পূৰা তাতে মানে বিন্দাছ বাগান দি ঘূৰি নাথাকা। হা কেনে ফূৰ্তি আছিল তাতে? হা 2 বছৰ আগতে না গাইজ মানে পূৰা মানে বহুত মানে হেপ্পী আছিলোঁ তাতে থাকি। মানে এতিয়া ডেকাই মানে কামত ইফালে সোমালে, আমি মানে মই সিফালে কামত গ'লোঁ। সেইকাৰণে এক্সট্ৰা হৈ গ'লোঁ হয় না? এতিয়া কেনে চলিছে আপোনাৰ খবৰ পাতি? আপুনি একলা সোনকালে যাওক। চাওক গাইজ মাংস এনেকৈ আধা কিলো আনিছোঁ আমি মানে দুইজনে মানুহ, বেছি মানুহ নাই। সেইকাৰণে আমি আধা কিলো মাংস আনিলোঁ। দোকানত টকা হ'ব না আধা কিলো দি হৈ যাব না? এতিয়া মানে বিলাহী পূৰা কাটি ল'ব দিয়ক। আপুনি সেই কৰি আছে দিয়ক, আপুনি যোগাযোগ কৰি লওক। চ' গাইজ মানে এনেকৈ এতিয়া ডেকাই কেৰাহী চেৰাহী উঠাই দিলাক। কেৰাহী তেল দিলাক। প্ৰথম কি দিব আপুনি?
আলুটো ভাজি ল'ব লাগিব এতিয়া মাংস তো গাইছ এনেকৈ মানে আলুটো ভাজি লওক আলু ফ্ৰাই কৰি ল'ব এতিয়া বৰ্তমান দেখাই আজি মানে মই নবনাওঁ কাৰণ মই বনাব খুজিলে মানে ইমান টেষ্ট নহয় মানে আমাৰ ডেকাই মানে বঢ়িয়া টেষ্টকৈ আঞ্জা বনাব পাৰে গম পাইছি না বৰ্তমান আলু চালু ভাজি ল'ব মানে বেলেগ তো গাইছ মই অলপ মানে হেল্প কৰি দিলোঁ এনেকৈ ঠিকে দিয়ক আলুটো ভাজিকৈ আজি কি নতুন নিয়ম কৰিছে নেকি হা আলুটো ভাজি ল'লে ভাল হয় আজি কি ক'ত চাইছে আপুনি এইফালে ডেকা চাহ উঠি দিছে মানে ডেকা মানে ৰাতিপুৱা চাহ বনাই মানে দেৰিকৈ উঠছি গাইছ বহুত দেৰিকৈ উঠছি সেইকাৰণে মানে এতিয়া চাহ খাব এনে তো গাইছ তেতিয়া মানে চাহ আহি গ'ল কাৰণে তো ডেকাই চাহ লওক ডেকাৰ গ্লাছটো চাগে গাইছ বেলেগ লৈ লৈছে মুড়ি লাৰু দি চাহ আছোঁ দিয়ক আমি আৰু দুখীয়া মানুহ আৰু কি কৰিম মুড়ি লাৰু দিয়ে চাহ খাই ল'লোঁ আৰু না ডেকা চাহ তাহ খোৱা হৈ গ'ল হৈ যোৱাৰ পিছত ডেকাই আহি গ'ল চিকেন বনাবৰ কাৰণে এতিয়া কেৰাহীত ডেকাই চিকেন উঠাই দিলে তো চিকেন আজি বহুতে বেছি জবৰদস্ত বনাব ডেকাই নতুন ষ্টাইলত বনাব চিকেনটো আজি A few moments later. চ' গাইছ আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া চ' ডেকাই বনালে চ' ডেকাই বা এতিয়া কি বনালে চ' তাকে দেখাম চ' এইফালে আহি গ'ল আমাৰ চিকেন চ' এইফালে আপোনাৰ ভাত দি দিলে চ' ডেকাই দি দিয়ক গাইছ কিন্তু চাগে কালাৰ কিন্তু মজা হৈছে কিন্তু নবল ডেকা আপুনি আৰু বনাইছে দিয়ক আৰু দিয়ক দিয়ক এইফালে দিয়ক দিয়ক বঢ়িয়াকৈ দিয়ক আলু কিন্তু ভাজি লৈছে এইবাৰ কিন্তু আলু ভাজি কিনে বনাইছে এইবাৰ আগতে মানে আলু চালু ভাজি কিনে বনা নাছিল এতিয়া চাওঁ বাৰু কি হয় দিয়ক আপুনি এক পিচ খাই চাওক দেখা ফাৰ্ষ্ট টাইম মই নাখাওঁ দিয়ক আপুনি বনাইছে আপুনি কেনে হৈছে খাই আঞ্জা ঠিকে আছে দিয়ক দিয়ক দেখাতে গম পায় কালাৰে কালাৰ কিন্তু বেলেগ বনাই উঠাইছে দিয়ক দেখা ক'ত শিকছি এইগিলাখান হে আঞ্জা বনাই ইচ্ছা লাগছে গাইছ ক'ত বা শিকছি কিন্তু দেখাই পুৰা এইবাৰ কালাৰ কিন্তু মজা কালাৰ হৈছে আগতে এনেকুৱা কালাৰ উঠা নাছিল দেখা কি কিয় এনেকুৱা কালাৰ উঠা নাছিল বনাওঁতে বনাইছে হে এক পিচ খাই চাওক আপুনি আপুনি বনাইছে আপুনি খাই চাওকচোন কেনে হৈছে চাং ঠিকে আছে আঞ্জা ঠিকে আছে খাই চাওক কেনে হৈছে আপুনি কওক বঢ়িয়া হৈছে হে বঢ়িয়া হৈছে না দিয়ক দিয়ক আৰম্ভ কৰক চ' গাইছ এতিয়া মানে খাই ল'ম চ' গাইছ আমাৰ মানে এতিয়া ভাত চাত খোৱা হৈ গ'ল এতিয়া মানে অলপ ৰেষ্ট ল'ম চ' ডেকাই মানে এইফালে মানে পানী খাই আছে ডেকাইও চ' মই অলপ ইয়াতে ৰেষ্ট ল'ম চ' এইখন বিচনাত ডেকা A few moments later. চ' গাইছ তাতে মানে মই খানা চানা খাই শুই গৈছিলোঁ শুই যাই কিনে মানে আমাৰ উঠাত অলপ দেৰি গ'ল তো মানে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ আজি মই এতিয়া মানে বজাৰ চজাৰ যাব লাগিবতো চ' বজাৰ চজাৰ কৰিব লাগিবতো আজি চানডে সেইকাৰণে মানে মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই